তো নমস্কাৰ বন্ধুসকল মই আজি মোৰ চাইকেলেৰে তো নলবাৰীখন অলপ দেখুৱাব আলছোঁ তো হাতীবিলাক ফুৰিব আহিছোঁ ভাবি ল'লোঁ যে নলবাৰীখন একবাৰ দেখে লৈ যাওঁ আমাৰ নলবাৰীখন কিমান চেঞ্জ হ'ল ইয়াত মই কোনো ভিউৰ কাৰণে দিয়া নাই পিছত মই চাই মোৰে ভাল লাগিব এইটো ভিডিঅ' যদি 5 বছৰ পাছত চাওঁ কিমান ডেভেলপ হৈছে কিমান হৈছে তো আমি আছোঁ বৰ্তমান চক বাজাৰত য'ৰ পৰা নলবাৰীখন ষ্টাৰ্ট হয় এইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আৰু সেইফালৰ পৰা আহিলে ইয়াত শেষ হয় তো এটা কুইক ৰিভিউ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ তো এইফালে গুৱাহাটী যাব পাৰি সেইফালে আমাৰ নলবাৰীখন ষ্টাৰ্ট হয় তো লেটছ গ' মই বিশেষ একো নকওঁ জাষ্ট চিনাৰীবিলাক দেখুৱাই লৈ যাওঁ কি কি আছে কেনেকুৱা চেঞ্জ হৈছে আৰু কি আছে মই দেখুৱাই দিম বাৰু কিন্তু ব'লাচোন ইভিনিং অলপ ফুৰি আহোঁ নলবাৰীখন কেনে লাগে চাওঁ এইটো হৈছে চক বাজাৰ এৰিয়া য'ত নলবাৰী টাউন ইয়াৰ পৰা ষ্টাৰ্ট হয় মেইন টাউনখন তো আপোনালোকে নলবাৰীৰ কথা শুনিছেই বহুত নলবাৰীখনত বহুত কিবা কিবি আছে তো চাওঁ ডি এছ আৰ কলেজ পাইছোঁ যিটো ছায়েন্স পঢ়াৰ কাৰণে এখন বেষ্ট কলেজ নলবাৰীৰ এখন ডি এছ আৰ হয় এইটো পেট্ৰল পাম্প এইফালে আছে তো নলবাৰীত কেতিয়াও ট্ৰেফিক জাম নহয় নলবাৰীত কেতিয়াও বানপানী নহয় নলবাৰীত একো নহয় টেনশ্যন ল'ব লগা কথা নাই তো যেতিয়া যোনে নলবাৰীত আহিব পাৰে নলবাৰীখন এখন ধুনীয়া শান্তিৰ জেগা লেটছ গ' ৰুমা বেকাৰী পালোঁ আমি চবেই জানে ৰুমা বেকাৰী এইখন ৰুমা বেকাৰী হয় এইটো আপোনাৰ শিৱ মন্দিৰ আগত চক বজাৰখন ইমান এটা ডেভেলপ হোৱা নাছিল কিন্তু আজিকালি বহুত ডেভেলপ হৈ গৈছে চক বজাৰখন ইয়াত পেট্ৰল পাম্প আহিছে ডি এছ আৰ আহিছে বেংক আহিছে সকলোবোৰ আহি গৈছে লেটছ গ' আমি ইয়াৰ পৰা প্ৰায় হৰি মন্দিৰৰ লাইনলৈকে যাম আজি জাষ্ট এটা কুইক ৰিভিউ যোনে নলবাৰীত থাকেতো সি চিনেই এই ভিডিঅ'টো একচুৱেলি যোনে নলবাৰীত নাথাকে তাৰ কাৰণে বনাইছোঁ বা নাচালেও মোৰ কোনো টেনশ্যন নাই এই ভিডিঅ'টো মোৰ কাৰণেই বনাইছোঁ মই প্ৰায় বহু বছৰ পিছত এইটো চাই কেনে লাগে চাম যদি ইউটিউবে ডিলিট নকৰে আই গেছ ইউটিউবে ডিলিট নকৰে কিয় কৰিব এইটো যদি কোনো ৰিপৰ্ট নামাৰে এইফালে নলবাৰী কলেজ যায় এইফালে নলবাৰী কলেজ যাব পাৰি ইয়াত লেখা আছে শৈলক্যনাথ গোস্বামী পথ তো ইয়াৰ পৰা নলবাৰী যিটো মেট্ৰ' এৰিয়া নলবাৰী টাউন ইয়াৰ পৰা ভালকৈ ষ্টাৰ্ট হয় এইখিনি আপোনাৰ জিলিকনি চক বুলি কয় নেকি য়েছ জিলিকনি চক বুলি কয় এইখিনি লেটছ গ' নহয় ইভিনিং হৈছে প্ৰায় 7টা বাজিছে তো ভিডিঅ' কোৱালিটি নিশ্চয় ভাল নহ'ব কাৰণ মোৰ কেমেৰাৰ কোৱালিটি সিমান এটা ভাল নহয় কৰীব 12 মেগাপিক্সেল মানৰ কোৱালিটি আহিব এইটো আৰু ভিৰৰ কাৰণে চাইকেলো মই চলাব ইমান নাজানো তো সেইটো কিবা এটা বিল্ডিং বনাইছে সেইটো নিশ্চয় ইয়াৰ কাষত এইটো এটা বনাই আছে কিবা তো এইখিনি এইটো যিখিনি জিলিকনি চক বুলি কয় ইয়াত কেতিয়া কেতিয়া ফাংচন হয় এইখন ইয়াত আই থিংক আই ডোন্ট নো আমি বাজাৰৰ মাজফালে যাই আছোঁ বৰ্তমান লেটছ গ' তপন ডেকা নাৰ্ছিং হোম ৰোড হয় তপন ডেকাৰ মেডিকেলখন পাই এইফালে গ'লে ইয়াৰটো আই থিংক টবিলদাৰ ফাৰ্মাচী তো ইণ্ডিয়াৰ চব চহৰৰ দৰে ভিভ' আৰু অপ'ই আমাৰ নলবাৰীখনো লৈ লৈছে নিজৰ কব্জাত ক'বা নচ্ছোঁ কি ফোন এইটো কি ফোন মানে ভাল পায় কিন্তু কব্জাত লৈ লৈছে আৰু উপায় নাই তো আমি নলবাৰী থানা চক পাম এইফালে গেলি তো
যিটো মেইন চক বুলি ক'ব পাৰি, যিটো হাজোৰত চেজ হৈছে। হাজোৰত একচুৱেলি জালুকবাৰীত আৰম্ভ হয় আৰু আমাৰ এই ইয়াত চেজ হয়। তো নতুন ইনফৰমেশ্যন মই দিলোঁ। Here we are going. তো এখন বোম ডাঙৰ পোষ্টাৰ আছে ভিভ'ৰ চেলফি এক্সপাৰ্ট, মানে ফোন কিনে চেলফি উঠিবৰ কাৰণে। আমাৰ না প্ৰচেছাৰ চাইছি না বেটাৰী চাইছি, জাষ্ট চেলফি। অ'কে, চেলফিৰ কাৰণে ভাল তো কিনি আছে মানে। এইখন এখন নিমন্ত্ৰণ নেকি কিবা নতুনকৈ দিছে। তো আমি নলবাৰী থানা পালোঁ, এইটো নলবাৰী থানা হয়। তো নিশ্চয় এইফালেৰে গ'লে পুলিচ গৰ্ডন স্কুল পায় আৰু এইফালে গ'লে মেইন বাজাৰ পায়। তো আমি মেইন বাজাৰ দি ঘূৰি পেলাই তাত গৰ্ডন স্কুল দি এনেকৈ ওলাই আহিম বুলি ভাবিছোঁ, ম'ম' খাই পেলাই। তো লেটছ গ'। একচুৱেলি মোৰ লগৰ ফ্ৰেণ্ড এজনে কৈছিল যে সি মানে তেজপুৰত থাকে, সি নলবাৰী কেতিয়াও দেখা নাই। তো সি মোক কৈছিল নলবাৰীখন একবাৰ চাব পাৰিম নেকি। তো মই কৈছোঁ মই এটা ভিডিঅ' বনাই নিশ্চয় ইউটিউবত মাৰি দিম, চবে চাব পাৰিব, সেইকাৰণে বনাই আছোঁ। ইয়াত ভিভ' অপ' এনেকুৱা লাগছে ভিভ' অপ'ৰ কোম্পানীয়ে নেকি এইটো। ইয়াত মই ডাইৰেক্ট কথা কৈ আছোঁ, চ' বেকগ্ৰাউণ্ড চাউণ্ড বহুত আহি আছে নিশ্চয়, কিন্তু এইটোৱেতো মজা। তো এয়া আমি পালোঁ বাজাৰ, এয়া মেইন বাজাৰ এৰিয়া হয় নলবাৰীৰ। এইটো হৈছে মেইন বাজাৰ এলেকা, য'ত বহুত ভিৰ হয়। একচুৱেলি নলবাৰী আমাৰ যিখন ডিষ্ট্ৰিক্ট আছে, নলবাৰী ডিষ্ট্ৰিক্টত চহৰ এখনেই, বেলেগ ডিষ্ট্ৰিক্টত বহুত চহৰ আছে। বৰপেটাৰ কথা কওঁ, পাঠশালা আছে, পাঠশালাকুছি আছে, টিহু আছে, কিন্তু নলবাৰীত অকল নলবাৰী টাউনখনেই আছে। সেইকাৰণে নলবাৰী টাউনখনত বহুত ভিৰ হয়, দেখিব পাইছে। মেইন বাজাৰ এইফালে পায়, চবেই জানেই এইফালে মেইন বাজাৰ পায়। তো দিছ ইজ দ্য ডাউন টাউন অফ নলবাৰী। সেইখিনি আমি নলবাৰীত ডাউন টাউন বুলি ক'ব পাৰোঁ, যিটো ডাঙৰ ডাঙৰ চহৰৰ, যিটো হাৰ্ট অফ দ্য চিটি বুলি কয়, মানে খুব বেছি ভিৰ থকা জেগাকেইটাখনক। তো এইফালে বৰুৱা নাৰ্ছিং হোম পায়। আমি হৰি মন্দিৰ নাযাওঁ আজি, এইফালে গ'লে বহুত ভিৰ হ'ব, তাত আৰু বহুত ভিৰ আছে। কাৰণ মই একফালেৰে মোবাইল ল'ব লগা হৈছে আৰু একফালে কথা কৈ আছোঁ, একফালেৰে চাইকেল চলাই আছোঁ। চ' আই এম নট দ্য মাল্টিটেক্সাৰ। ইয়াৰ কোম্পানীজ, সেইটো এটা খুব ভাল মল গুৱাহাটী নলবাৰীৰ। লেটছ ষ্টাৰ্ট। তো সেইটো হৈছে ষ্টেচন ৰোড, এইফালে গ'লে ষ্টেচন পায়। আই এম গোয়িং টু হেল মেন। লেটছ গো। মই কোনো ভিডিঅ' এডিট নকৰোঁ ইউটিউবত দিয়াৰ আগতে। মোৰ যিমান ভিডিঅ' আছে কোনো ভিডিঅ' এডিট কৰা নাযায়, ডাইৰেক্ট যেনেকৈ উঠাওঁ সেনেকৈ দি দিওঁ। যে ক'ৰবাত কিবা লেখা যায়তো, বেলেগে বহুত কিবা লেখে, ছাবস্ক্ৰাইব কৰক, কিবা কৰক, কিবা কৰক, এইবোৰ একো নেলাগিব। এইখন হৈছে শ্বহীদ মুকুন্দ কাৰ্তি। এইটো ৰাস্তাৰে গ'লে চৰকাৰী মেডিকেল পায়। তো আমি পালোঁ বিখ্যাত মছজিদ চৌক, এটা ফেমাছ মছজিদ চৌক। তো নলবাৰীখন দেখুৱাবলৈ হ'লেতো এটা ভিডিঅ' নহ'ব, প্ৰায় গোটেই নলবাৰী টাউনখন দেখুৱাব লাগে 4 ঘণ্টামানৰ ভিডিঅ' হ'ব এইটো এটা। তো মই যিমান পাৰোঁ চাইকেল দি জাষ্ট এটা আবেলি ফুৰিছোঁ আৰু নলবাৰীখনো চাইছোঁ। নলবাৰী যিটো কোৰ্ট পায় বা হাৱেৰ পৰা অহা যিটো ৰাস্তা, সেইটোতো এইটোৰে আহে। এইটো ৰাস্তাৰে নলবাৰী আহিব পাৰে। এইফালে কোৰ্ট আছে আৰু ইউনাইটেড মেডিকেল, এইবিলাক মানে মেইন এট্ৰেকশ্যন আছে। তো আপোনালোকে নিশ্চয় জানে নে নাজানে গম নাপাওঁ। মই নলবাৰীৰ মই ভূপেন হাজৰিকা পাৰ্ক পালোঁ নলবাৰীৰ। অকণমান আৰু এই পাৰ্কখনৰ ভিতৰত কি আছে মই আজিলৈকে যাই পোৱা নাই। আপা আপি যায়, ইয়াত ডেটিং মাৰে, সৰু ল'ৰা ছোৱালীও যায়। এই পাৰ্কখনৰ ভিতৰত মানে ইমান মানুহ, বাহিৰত ইমান মানুহ, ভিতৰত ইমান মানুহ,
দেখাই কি 10 টকা টিকটো লাগে বোলে আছে কি গম নাপাওঁ মই দেখুৱাই দিছোঁ মই পাৰ্কখন ৰখি পেলাই ইমান মানুহ কিয় কিন্তু ইয়াত কি আছে তো ইয়াততো বহুত ভিৰ আছে যিয়ে নাথাকক কিয় ভিৰৰ লগতে এইটো আমাৰ নলবাৰী পোষ্ট অফিচ হয় মেইন পোষ্ট অফিচ টাউনৰ পোষ্ট অফিচ ব্ৰাঞ্চ হয় তো আমি এইফালে যাই পেলাই গৰ্ডন হৈ ওলাই যাম বুলি ভাবিছোঁ এইটো থানাৰ চক পালোঁ যিটো থানাৰ চকেৰে আমি আহিছোঁ এইটো আমি ঘূৰি আহিছোঁ বাজাৰৰ মাজেৰে তো লেটছ গো ইয়াৰ এইফালে গ'লে আমি গৰ্ডন পাম তাৰপিছত আমি গৰ্ডন নাযাওঁ বাৰু গৰ্ডন নাযাওঁতে এইফালে এটা ৰাস্তা আছে সেইফালে ৰাস্তাৰে ওলাই মইতো ঘৰত যাম ভিডিঅ'টো এণ্ড কৰি পেলাই হয়তো না নলবাৰী জেগা চাবা যি কৰক হ'ব মানে গম পাইছোঁ কিজানি এইটো ভিডিঅ'ত মই ইংলিছো কৈছোঁ হিন্দীও কৈছোঁ নলবেইটাও কৈছোঁ বৰপেইটাও কৈছোঁ চব কৈছোঁ এইটো মোৰ মানে স্বভাৱ মই চব ভাষা কওঁ এইটো লাইট দিয়া আছে নিশ্চয় দেখিছে আপোনালোকে এটা লাইট দেখিছে আগত অশোকে সেই লাইটতে আছে গৰ্ডন ফিল্ডখন লেটছ গো একবাৰ গৰ্ডন ফিল্ডখন দেখুৱাই আনো নাক চবকে মই জানো এই ভিডিঅ'টোত বৰ বেছি থাকে 5টা 6টা ভিউ আহিব কিন্তু এই 5টা 6টা ভিউৱে মোৰ কাৰণে বহুত কাৰণ এই ভিডিঅ'টো মই ইউটিউবত বহুত দিনলৈকে থাকি যাব তো যেতিয়াই মই চাব ইচ্ছা কৰোঁ তেতিয়াই চাব পাৰিম যদি ইউটিউবে ডিলিট নকৰে আৰু মই ইমান ফেমাছ মানুহ নহয় যে মোৰ ভিডিঅ' ইউটিউবে ডিলিট কৰিব কেলিফৰ্ণিয়াত বহি পেলাই ইউটিউবৰ মালিকে যে মোৰ ভিডিঅ' লক্ষ্য কৰি থাকিব এইটো আই ডণ্ট থিংক তো ভিডিঅ'টো ডিলিট নহয় বুলি ভাবোঁ মই আমাৰ নলবাৰীখন 2017 চনৰ আজি 18 জুলাই আন পাইছোঁ 18 জুলাই তো আজিৰ দিনত নলবাৰীখন কেনেকুৱা আছিল মই দেখুৱাইছোঁ অলপ তো যেতিয়া নলবাৰীখনৰ লগত কেতিয়া কম্পেয়াৰ কৰিব লগা হয় মই আৰু দেখুৱাম নলবাৰী যি এৰিয়া যোৱা নাছিলোঁ সেই এৰিয়া অতি শীঘ্ৰে যাম যাই পেলাই এনেকৈ ছেইম ভিডিঅ' কৰি পেলাই দেখুৱাম নলবাৰী হৰি মন্দিৰ দেখুওৱা আছে জৈন মন্দিৰ আছে বহুত স্থান আছে নলবাৰীৰ যি ধুনীয়া ধুনীয়া স্থান তো এইবিলাক ভিডিঅ' দেখুৱাম তো এইখিনি অলপ ফেমাছ প্লেচ হয় দিছ ইজ গৰ্ডন ফিল্ড একচুৱেলি ষ্টাৰ্ট উইথ দিছ ইয়াত নলবাৰী মিউনিচিপালিটি কিছুমান আই থিংক কিছুমান বৰ্ড দিছে তো ইয়াৰ গৰ্ডন ফিল্ড য'ত কিবা ফুটবলৰ কিবা চলি আছে ফুটবল মেটচ এখন চলি আছে ইয়াত So let's look at the football match. তো হ'ব আজি দেখা নোপোৱা হৈছে অলপ আন্ধাৰ হৈছে কাৰণে আমি পুনৰ এইটো ৰাস্তাৰে যাওঁ এইটো ৰাস্তাৰে যাই পেলাই আমি ঘৰত যাই পেলাই যেতিয়ালৈকে মেইন ৰাস্তাটো নাপাওঁ তেতিয়ালৈকে বাৰু আছোঁ নলবাৰীত এখন নতুনকৈ কিবা মেডিকেল হৈ আছে এই বগা বিল্ডিংটো মই ইয়াৰ পৰা দেখিছোঁ এইটো বগা বিল্ডিং তো মেডিকেলখন একবাৰ দেখুৱাই পেলাই মই ভিডিঅ'টো এণ্ড কৰিম তো আপোনালোকে ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব যি কৰে কৰি থাকিব আৰু মোৰ কথা নাই এইটোত কিন্তু ভাল লাগিছে আজি মোৰ হোম টাউনখন আমাক দেখুৱাব পাই লেটছ কাম উইথ দেয়াৰ দিছ ৰোড তো এইখন নতুনকৈ বনাইছে মেডিকেল এইখনতো এখন মাল্টি স্পেচিয়েলিষ্ট কিবা এনেকুৱা মেডিকেল হৈছে ইয়াত সকলো আছে তো এইটো ভাল হৈছে যে কাৰোবাৰ বেমাৰ হ'লে আৰু মানে গুৱাহাটী নিব লগা নহয় ইয়াত বেমাৰ হ'লে নলবাৰীতে হৈ যাব ইয়াত ICUৰ পৰা সকলো আছে জানেই নলবাৰীখন একচুৱেলি ডক্তৰ নাৰ্ছিং হোমৰ ক্ষেত্ৰত বহুত আগবঢ়া তো শিক্ষাৰ ক্ষেত্ৰতো সকলো ফালে আগবঢ়া কিন্তু এইখনে নলবাৰীখনক মানে যিটো বেমাৰৰ সেই নাৰ্ছিং হোম চিকিৎসাটো বহু পৰিমাণে আগবঢ়াই নিব বুলি ভাবোঁ তো এইখন হৈছে কিবা নলবাৰী মাৰ্টি আই ডণ্ট ন' হোৱাট ইজ দিছ নাম এতিয়াও দিয়া নাই এতিয়ালৈকে এইখন ইনঅগ্ৰেট কৰা হোৱা নাই অ'পেন কৰা হোৱা নাই তো এইখন ধুনীয়া মেডিকেল চব বিভাগ আছে ইয়াত আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় নলবাৰী মেটাৰ্নিটি হস্পিটেল ইয়াত ধুনীয়া ধুনীয়া বিল্ডিং আছে এইখিনি খুব মানে অলপ ৰিচ এলেকা হয় কাৰণ ইয়াত ডক্টৰগিলাখন থাকেতো ৰিচ এলেকা হয় তো ঠিক আছে থেংক ইউ ইয়াৰ পৰা মই ভিডিঅ'টো হ'লোঁ মোৰ লগৰ ল'ৰা এটা আহি আছে তো ইয়াৰ লগত মই ইয়াত ম'ম' খাই যাম বাৰু হেভ ইউ নাইচ ডে থেংক ইউ